আমি জুবিন দেশৰ মানুহ, আমি জুবিন প্ৰেমী ৰাইজ আৰু আমি অসমীয়া। কথাষাৰ কিয় ক'লো ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। নমস্কাৰ, মই গৌৰীশংকৰ বৰুৱা। মই এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দুদিনমানৰ পৰা এখন ফটোৰ বাবে গোটেই সমগ্ৰ অসম টোপনি ক্ষতি কৰি আছে। অসমীয়া ৰাইজ 2-3 দিন হোৱা নাই। যিখন ফটো ইতিমধ্যে এবাৰ মুচি দিয়াৰ পিছতো আকৌ অংকন কৰিছে। তাৰ আঁৰৰ কাহিনী সকলোৱে ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত সকলোৱে দেখি আছে, শুনি আছে, তাৰ বাবে প্ৰতিবাদ কৰি আছে। কথা হ'ল কি, আমাৰ অসমীয়া জাতিটো যিজনে পৰিচয় দি থৈ গৈছিলে, সেই পৰিচয়টো দিয়া ব্যক্তিজনৰ যি সত্তাটো আমি জীয়াই ৰাখিছোঁ। সেইবাবে আমি কেতিয়াও সেইখন ফটো মুচি দিব নোৱাৰোঁ। আৰু ফটোখন কাৰ? আমাৰ হিয়াৰ মুঠু মৰমৰ জুবিন দা। আৰু জুবিন দাৰ ফটো সকলোতে অসমৰ ঠায়ে ঠায়ে অংকন কৰা হৈছে। কিন্তু এখন ফটোক লৈ ইমান বিতৰ্ক কিয়? আৰু বিতৰ্কৰ মাজত এজন ব্যক্তিজনৰ নাম হৈছে মাৰ্চেল বৰুৱা। অসমীয়া জাতিটো চিনাকি কৰি দিয়া যিজন ব্যক্তি, মৰমৰ জুবিন দা। অসমীয়া জাতিটোৰ হৈ কাম কৰা মৰমৰ জুবিন দা। অসমখন চিনাকি কৰাই দিয়া মেইন মানুহজনে হৈছে মৰমৰ জুবিন দা। গোটেই ভাৰতবৰ্ষত যিটো চিনাকি পৰ্ব দিলে যে ভাৰতবৰ্ষৰ এটা জেগাত অসমখন আছে আৰু অসমত অসমীয়া বাস কৰে। গতিকে তেনে এজন ব্যক্তিক ফটোখন মোহাৰিবলৈ ক'ত সাহস পালে? যিখন ফটোৱে গোটেই অসমৰ ৰাইজক, অৰ্থাৎ যিখন ছবি চালে ৰাইজৰ মনৰ সন্তুষ্টি লাভ কৰে, সেই ফটোখন মোহাৰিবলৈ আদেশ দিছে। চিন্তা কৰক, প্ৰকৃতাৰ্থত যিজন মানুহে আদেশ দিছে যে ফটোখন মোহাৰি পেলোৱা, সেইজন অসমীয়া হ'বই নোৱাৰে। মই ডাঠিকে ক'ম, বুকু ডাঠি ক'ম, এজন শিল্পী। যিজন শিল্পী, সাধাৰণ শিল্পী, যিজন মাৰ্চেল বৰুৱাক মৰমৰ জুবিন দাৰ ফটোখন গণেশগুৰি ফ্লাইঅভাৰ তলত আঁকিব নালাগে বুলি ভাবুকি প্ৰদান কৰিছিলে, সেইজন মাৰ্চেল বৰুৱাই অৱশেষত ফটোখন আঁকিলে। তাৰ বাবে ধন্যবাদ মই দিছোঁ আমাৰ অসমৰ ৰাইজক। কাৰণ আমি অসমীয়া হৈ আমি মনে মনে থাকিব নোৱাৰোঁ। এইবাবেই কৈছোঁ, আমি প্ৰতিটো ক্ষেত্ৰত অসমীয়া কৈ থাকিলে নহ'ব। আমাৰ অসমীয়া জাতিটোক চিনাকি কৰাই দিয়া, অসমীয়া জাতিটো হৈ কাম কৰা প্ৰত্যেকজন মানুহক আমি ছাপোৰ্ট কৰিব লাগিব। আজি মাৰ্চেল বৰুৱা বুলিয়েই নহয়, বিভিন্ন সময়ত এনেধৰণৰ ব্যক্তি আহি থাকিব। আমি সকলোকে ছাপোৰ্ট কৰিব লাগিব। আমি সদায় অসমীয়া হৈ অসমীয়া মানুহক ছাপোৰ্ট কৰিব লাগিব। আৰু এখন ছবি যেতিয়া আঁকিবলৈ যাওঁতে যথেষ্ট কষ্ট হয়, আৰু সেই ছবিখন মুচি দিছে, চিন্তা কৰক অন্তৰত কিমান দুখ লাগিব। যিজন শিল্পীয়ে নিজৰ কষ্টৰ ফলত এখন ছবি ৱালত অংকন কৰিব পাৰে, বহু সময় লাগে, যথেষ্ট সময় লাগে। যিমান অসমত আমাৰ শিল্পী আছে, সকলো শিল্পীয়ে এই কথাষাৰ বুজি পাইছে। অন্তৰত দুখ লাগে। আৰু এইখন ফটো বুলিয়ে নহয়, মাৰ্চেল বৰুৱাৰ এতিয়ালৈকে কেইবাখনো ফটো মুচি পেলোৱা হৈছে। কিন্তু কিয় মুচিছে? সেইবাবে সেইদিনাখন যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈ থাকোঁতে মাৰ্চেল বৰুৱাই ভিডিঅ' এটা প্ৰস্তুত কৰি সমগ্ৰ অসমৰ ৰাইজক আহ্বান কৰিছিলে যে 4টা বজাত আপোনালোক আহক, মোক সহায় কৰক, মই পুনৰ ছবিখন অংকন কৰোঁ। আৰু কথামতেই কাম, ৰাইজে নখ জোকাৰিলে নৈ বয়। কথাষাৰ সত্য। হাজাৰ অগণন ৰাইজৰ ভিৰ হ'ল আৰু ভিৰৰ শেষত মাৰ্চেল বৰুৱাই ছবিখন অংকন কৰিলে। তাৰ বাবে মাৰ্চেল বৰুৱাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল কি, ছবিয়ে কথা কয় আৰু ছবিয়ে জীৱিত কৰি ৰাখে। সেইবাবে তাত ছবিখনত লিখিছিলে কামৰেড নেভাৰ ডাই। গোটেই অসমে জানে যিটো পৰিস্থিতি হৈছে, গোটেই অসমে সেই পৰিস্থিতিটো দেখিলে আৰু বুজিলে। গতিকে এজন শিল্পীক অসন্মান কৰিব নালাগে। তেওঁ যি প্ৰতিভা, সেই প্ৰতিভাক আমি সসন্মানেৰে আগুৱাই লৈ যাব লাগে। আৰু এনেধৰণৰ বহুত শিল্পী আছে, আৰু শিল্পীসকলক আমি অসমীয়া হৈ আমি গৌৰৱ কৰিব লাগে আৰু প্ৰতিটো ক্ষেত্ৰত সহায় কৰিব লাগে। গতিকে গোটেই অসম খোৱা নাই, গোটেই অসম এতিয়া জুবিনময়। কাৰণ জুবিনবিহীন এই যি 9 মাহ পাৰ হ'ল, অসমৰ ৰাইজৰ যিকুৰা বুকুত জুই জ্বলি আছে উমি, সেইটো কেতিয়াও নুমুৱাব নোৱাৰে। গতিকে ৰাইজ সদায় অসমীয়া মানুহৰ লগত থাকক, অসমীয়াৰ হৈ কাম কৰক, অসমীয়াৰ প্ৰতিটো ক্ষেত্ৰত সদায় লগত থাকক। কথা হ'ল কি, চিত্ৰশিল্পী মাৰ্চেল বৰুৱা, যুৱ নেতা অংশুমান বৰদলৈ
25 জুনত দুয়োকে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে এতিয়া শুনামতে গুৱাহাটী মহানগৰীৰ ভৰলুমুখত গছ কটাৰ বিৰোধিতাৰে প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হৈছিল মাৰ্চেল বৰুৱা আৰু অংকুমান 14 দিন দুয়ো কাৰাগাৰত আছিল চিন্তা কৰক দুজন অসমীয়া যুৱক 14 দিন কাৰাগাৰত আছিল কিহৰ বাবে আছিল গুৱাহাটী ভৰলুমুখত গছ কটাৰ বিৰোধিতাৰে প্ৰতিবাদ কৰাৰ বাবে গ্ৰেপ্তাৰ হৈছিল চিন্তা কৰক বহুত ডাঙৰ কথা আৰু দুয়ো 14 দিন ধৰি জেলত থাকি আহিছিল কথা হ'ল কি জুবিনদাৰ যিখন ফটো পুনৰ অংকন কৰিলে সঁচাই মই নথৈ আনন্দিত আৰু ভৱিষ্যতে সেইখন ফটো কোনেও যাতে আঙুলি নুটুৱায় কাৰণ অসমীয়া জাতিটো পৰিচয় কৰি দিয়া মেইন ব্যক্তিজনেই হৈছে জুবিনদা মানুহ জাতিটো জীয়াই থকালৈকে জুবিন নামৰ সত্তাটো জীয়াই ৰাখিব কথাষাৰ মনত ৰাখিব আৰু যিসকলে উঠি পৰি লাগিছে জুবিন নামৰ সত্তাটোক শেষ কৰিবলৈ সেইসকল নিজেই শেষ হৈ যাব কথাষাৰ মনত ৰাখিব গতিকে শেষত মই এটাই কম সমূহ ৰাইজ প্ৰতিটো ক্ষেত্ৰত অসমীয়া কৈ থাকিলে নহ'ব প্ৰতিটো ক্ষেত্ৰত অসমীয়াৰ লগত থাকিব আজি এজন শিল্পী বুলি নহয় বিভিন্নজন শিল্পী এনে আহি থাকিব চিত্ৰশিল্পী বুলি নহয় অসমীয়াৰ কথা যদি নাভাবে কোনে ভাবিব গতিকে সমূহ ৰাইজক সদায় অসমীয়াৰ হৈ ছাপোৰ্ট কৰাটো মই বিচাৰোঁ ময়ো যিহেতু অসমীয়া হৈ অসমীয়াৰ কথা ক'বই লাগিব আৰু জুবিন নামৰ সত্তাটোক আমি জীয়াই ৰাখিব লাগিব সেইটো কেতিয়াও শেষ নহয় গতিকে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত জয় আই অসম জয় জুবিন দা